পখিলা পৰিছে গালতে ৰমলা গৰবিয়াৰ কথা চলিছে হবলা। পখিলা গাত পৰিছিলে দেখিলে নাই? আকৌ পৰিব। হাই ঐ অঞ্জনা কিনো কম দুখৰ বেদনা ডাঙৰ হৈ পাহৰিলি মোকে হবলা। নাই পাহৰা দেই। 2024 চনটো মই কিন্তু নাই পাহৰা। মানে কি ক'ম আৰু, আমাৰ কাৰণে বছৰটোহে নতুন, কিন্তু আমাৰ সমস্যাবোৰতো সদায় একেই। সেয়া 24 হওক 25 হওক, মানে 2024 হওক 25 হওক 30 হওক, লাগিলে যিমানেই নহওক আমাৰতো আৰু একেই থাকিব যেন পাইছোঁ আৰু। 2023 চনতে ভাবিছিলোঁ যে 2024 চনটোত অলপ নিজকে সলনি কৰিম, নিজকে ডেভেলপ কৰিম, সলনি কৰিম। কিন্তু কি ক'ম, সলনি কেৱল নিজৰ বয়সটোহে হ'ল, তাৰ বাদে অন্য একোৱেই সলনি নহ'ল। মানে বয়সটো এবছৰ বাঢ়ি গ'ল, মানে এবছৰ মানে মৃত্যুমুখলৈ আগবাঢ়ি গ'লোঁ ক'বলৈ গ'লে, আৰু এবছৰ মানে ডাঙৰ হৈ গ'লোঁ। ডাঙৰনো কি মানে, মৃত্যুমুখলৈ এবছৰ আগবাঢ়ি গৈছোঁ, এয়াই বাস্তৱ। সময়ো যে এনেকৈ গৈ থাকে, বয়স বাঢ়ি গৈ আছে। আৰু এটা কথা মানে, মানুহে সদায় একেটা কথাই ক'ব লাগে, আজি এটা কাইলৈ এটা, তেনেকৈ ভাগে ভাগে কথা মানে ভিন্ন ধৰণৰ কথা কোৱাটো ভাল নহয়। আৰু ময়ো কোনোবাই যদি মোক সোধে তোমাৰ বয়স কিমান হ'ল, মই একেটাই ক'ম। কাৰণ মই মানে আজি এটা কাইলৈ এটা তেনেকৈ মই বঢ়াই কৈ নাথাকোঁ। মই একেটাই ক'ম, 20 হৈছে 20ই কৈ থাকিম, যিমানেই যি নহওক। কাৰণ মই কথা মানে উল্টা কথা বেয়া পাওঁ। মই একেটাই কৈ থকা মানুহ, সেয়াই মই ভাবিছোঁ। এতিয়া কোনোবাই যদি মোক সোধে বয়সৰ কথা, মই একেটাই কৈ থাকিম। আমাৰ মানে টমটমে যে মাছ নহ'লে ভাতেই নাখায়। মাছ মানে মাছ পাবলৈতো সদায় ক'ত পইচা পাম, অলপ ডাঙৰ মাছ। সেইকাৰণে সৰুৰ পৰাই তাক মানে পুঠি মাছ আনি পেলাই শুকুৱাই থৈ দিওঁ। শুকুৱাই থৈ দিয়াৰ পিছত মানে ভাতৰ লগত মানে পুৰি দুইজনী তেনেকৈ সানি দিওঁ, তেতিয়া ভাতখিনি খায়। যদি মাছ লৈছিলে মানে এইখিনি পুঠি মাছ, এতিয়া এইবোৰ মায়ে হেৰি কৰি আছে, বিলঙনিও হেৰি কৰি আছে। তাৰপিছত মই ইয়াত খৰি কেইটামান কাটি দিলোঁ, মানে ধোঁৱাটোৰ কাৰণে খৰি কেইটামান লাগে যে। এয়া চাহ গছৰ আগতে কটা গছ এজোপা আছিলে, আৰু কেঁচা খৰি এয়া কেইটামান ফালি দিলোঁ। আৰু চাহ গছজোপা কাটোতে আজি বস্তু এটা পালোঁ, মই এইটো দেখুৱাই আছোঁ বাৰু। বস্তু এটা পাইছিলোঁ মানে মই ইয়াতে থৈ দিলোঁ। এইটো চাওকচোন বাৰু, দেখাত কেনেকুৱা লাগিছে বাৰু। এইটো চৰাই এজনী বনিবনে বাৰু, নে চৰাই এজনী বনাম বুলি ভাবিছিলোঁ। এইটো আপোনাৰ যিটো পথাৰত যে থাকে মূৰ্তিটো চৰাই, সেইজনী বনাম বুলি ভাবিছিলোঁ। হ'বনে বাৰু? ভৰিটো এনেকুৱা বনাব লাগিব, আৰু যেতিয়া বনাম তেতিয়া দেখাম বাৰু। হয় বুজিছা, এই তোমাৰ বস্তু আহিলে দেই আজি। মানে তোমাৰ মাছ ঠিক কৰি থকা হৈছে। এতিয়া শুকুৱাবলৈ মানে এইবোৰ যা যোগাৰ কৰি আছে ইয়াৰ মায়ে, দেখিছা। চাই থাকা তুমি দেই, এইফালে মা আছে আৰু তুমি এইখিনিত আছে। তুমি একদম এনেকৈ চাই থাকা। আপোনালোকক এটা মই ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে আজি মোৰ চেনেলটো প্ৰথম মানে পেজত যিসকলে ভিডিঅ' চাই আছে, প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু মোৰ ইউটিউব চেনেলটো নাম হৈছে ৰাজেন ফৰেষ্ট বুলি এটা ইউটিউব চেনেল আছে, আৰু এটা দুখীয়া মেন বুলি এটা ইউটিউব চেনেল আছে। আপোনালোকে ইউটিউবত গৈ চাৰ্চ কৰিলে পাই যাব। আৰু প্লিজ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ সকলোৱে যাতে ইউটিউব চেনেল দুটা মোৰ ছাবস্ক্ৰাইব কৰি দিয়ে। কাৰণ ৰিকুৱেষ্ট মই এইটো কাৰণে কৰিছোঁ, মানে কেতিয়াবা মানুহক মানে ৰিকুৱেষ্ট কৰিবলগীয়া হয়, ভগৱানে নকৰক, কেতিয়াবা আপোনালোকৰো কেতিয়াবা হয়তো কাৰোবাক তেনেকৈ ৰিকুৱেষ্ট কৰিবলগীয়া হ'বও পাৰে যে মা দেউতাৰ কিবা বিপদ আপদ হৈছে বা বেমাৰ আজাৰ হৈছে, যে তেতিয়াও আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে যে মোক পইচা টকা সকলোৱে জিপে' কৰি দিয়ক, মোক অলপ সহায় কৰক। যদি সেইটো সময়ত যদি আপোনাক কোনেও ছাপোৰ্ট নকৰে বা সহায় নকৰে, তেতিয়া আপুনি গম পাব যে এটা ৰিকুৱেষ্ট কিমান মূল্যৱান। মানে
এটা ৰিকুৱেষ্ট কি বস্তু হয়, প্লিজ সেই কথাটো সকলোৱে উপলব্ধি কৰিব আৰু মোৰ চেনেল কেটি চাব ভিডিঅ'বিলাক আৰু প্লিজ চোৱাৰ আগতে যাতে ছাবস্ক্ৰাইব কৰে, মই এয়া প্ৰাৰ্থনা কৰিছোঁ। আৰু অনাগত দিনত আৰু ভাল ভাল ভিডিঅ' দিবলৈ মই সদায় মন যায়, কিন্তু সময়ৰ অভাৱৰ কাৰণে আৰু মানে দিব নোৱাৰোঁ, কিন্তু ট্ৰাই কৰোঁ, কিন্তু মই কৰিব পৰা নাই। তথাপিও মই আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে, মোক ছাপোৰ্ট কৰক, অন্য একো ছাপোৰ্ট কৰিব নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰিলে কাৰণ আপোনালোকৰ একো খৰচ নহয়, একো নাযায়, অকণমান সেয়াই প্লিজ ছাপোৰ্ট কৰিব দেই, প্লিজ মই এয়া কামনা কৰিছোঁ। 2024 চনটোৱে কাক কি দিলে কাক কি নিদিলে সেইবিলাক আৰু হিচাপ কৰি একো লাভ নাই। এতিয়া যিহেতু 2025 চনটো আহিছে, সকলোৰে ভাল হওক, মংগলময় হওক, মই তাৰে কামনা কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সকলোৰে মংগল হওক।